নমস্কাৰ বন্ধুসকল, পুনৰ মেথলেব কোচিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই শ্ৰীমন্ত বৰাই আজি আপোনালোকক নতুন এটা টপিকটো হৈছে মেট্ৰিক্সৰ ওপৰত ক্লাছ 12 NCERT কিতাপখনৰ ওপৰত। আৰু ইয়াত আছে মেট্ৰিক্সৰ এডিশ্যন, অৰ্থাৎ দুটা মেট্ৰিক্স আমি কেনেকৈ যোগ কৰিম। আহকচোন আমি মেট্ৰিক্স দুটা কেনেকৈ যোগ কৰোঁ, কিন্তু তাৰ আগতে আমি চাই লওঁ মেট্ৰিক্স দুটা কেনেকৈ যোগ কৰাৰ সংজ্ঞাটো কি হয়, একচুৱেলি ডেফিনেশ্যনটো কি হয়। লেটছ ষ্টাৰ্ট। তো আমাৰ মেট্ৰিক্সৰ ডেফিনেশ্যনটো হৈছে মেইন যিটো ডেফিনেশ্যন, অৰ্থাৎ যোগ কৰিব পৰা যিটো ডেফিনেশ্যন, সামেশ্যনৰ যিটো ডেফিনেশ্যন, সেইটো হৈছে ইফ Aij and Bij are two matrices of the same order। ফাৰ্ষ্টতে মেট্ৰিক্স আমি ল'ব লাগিব, অৰ্ডাৰকেইটা আমাৰ ছেম হ'ব লাগিব, আৰু লগতে ছেম এম্বাইন। চাপ'জ মেট্ৰিক্স দুটাৰ অৰ্ডাৰ এম্বাইন, দেন দ্য সাম অফ দ্য টু মেট্ৰিচেছ A and B are defined as a matrix C equals to Cij এম্বাইন, where Cij equals to Aij plus Bij for all possible values of I and J। অৰ্থাৎ আমাৰ দুটা মেট্ৰিক্স আছে A আৰু B, দুটা মেট্ৰিক্সৰ অৰ্ডাৰকেইটা আমাৰ ছেম এম্বাইন, তেন্তে আমি মেট্ৰিক্স দুটা যোগ কৰিব পাৰোঁ। অৰ্থাৎ দুটা মেট্ৰিক্স যোগ কৰিবলৈ হ'লে আমাৰ কি হ'ব লাগিব, প্ৰথম অৰ্ডাৰ দুটা আমাৰ সমান হ'ব লাগিব। আৰু যিটো মেট্ৰিক্স যোগ কৰাৰ পাছত দুটা মেট্ৰিক্স আমি যোগ কৰি দিলোঁ, যোগ কৰাৰ পাছত যিটো মেট্ৰিক্স ফৰ্ম হ'ব সেই মেট্ৰিক্সটোৰ অৰ্ডাৰটো আমাৰ ছেম হ'ব, M/N। ফৰ এক্সাম্পল, let A equals to 1 2 2 3, B equals to 2 3 4 5। সাপোজ দুটা মেট্ৰিক্স লৈ লওঁ আমি, A equals to এইটো, B equals to এইটো। ইয়াত আমাৰ দুটা মেট্ৰিক্সৰ আমি অৰ্ডাৰটো গম পাওঁ, 2 by 2 মেট্ৰিক্স, দুটা ৰো আছে, দুটা কলম আছে, দুটা ৰো আছে, দুটা কলম আছে, গতিকে আমি মেট্ৰিক্সকেইটা আমি যোগ কৰিব পাৰোঁ। আমি এটা যোগ কৰাৰ পাছত আমি কেনেকৈ যোগ কৰিম চাওঁ। therefore A plus B দুটা মেট্ৰিক্স আমি যেতিয়া যোগ কৰিম 1 2 2 3 plus 2 3 4 5, দুটা মেট্ৰিক্স আমি যোগ কৰিম। যোগ কৰি কি হ'ব, এতিয়া ফাৰ্ষ্ট এলিমেণ্টটো ফাৰ্ষ্টৰ লগত যোগ হ'ব, ছেকেণ্ড এলিমেণ্টটো ছেকেণ্ডৰ লগত যোগ হ'ব। অৰ্থাৎ 1 plus 2 ছেকেণ্ডৰ ছেকেণ্ডৰ লগত, 2 plus 3 2 plus 4 থাৰ্ডৰ লগত, চাৰি নম্বৰটো লগত হ'ব, 4 plus 3 plus 5। তো আল্টিমেটলি আমি ওলালেগৈ 2 plus 1 3, 2 plus 3 5, 2 plus 4 6, 3 plus 5 8। তো এইটো আমাৰ মেট্ৰিক্সটো অৰ্ডাৰ 2 by 2 ছেম অৰ্ডাৰ দিছিলে, গতিকে এইটো হৈছে আমাৰ মেট্ৰিক্স এডিশ্যন। আমাৰ নেক্সট টপিকটো হৈছে আমাৰ মেট্ৰিক্স দুটা যদি অৰ্ডাৰকেইটা বেলেগ বেলেগ হয়, অৰ্থাৎ দুটা মেট্ৰিক্স আমি যোগ কৰিব লাগে, কিন্তু আমাৰ মেট্ৰিক্সকেইটা যদি অৰ্ডাৰ আমাৰ বেলেগ বেলেগ হয়, তেতিয়া আমাৰ কি প্ৰব্লেমটো হয় চাওঁ আহকচোন। আমাৰ কি প্ৰব্লেমটো হয়, সাপোজ A equals to এটা মেট্ৰিক্স 1 2 3 4, B এটা মেট্ৰিক্স 3 4 5 6 7 8। এতিয়া এই মেট্ৰিক্সকেইটা আমি যেতিয়া লৈছোঁ, ফাৰ্ষ্ট মেট্ৰিক্সৰ অৰ্ডাৰটো কি আছে, ইয়াৰ মেট্ৰিক্সৰ অৰ্ডাৰটো হৈছে 2 by 2, অৰ্থাৎ দুটা ৰো আছে, দুটা কলম আছে, এইটো ৰো নাম্বাৰ, এইটো কলম নাম্বাৰ। নেক্সট মেট্ৰিক্সটো কি আছে, ইয়াত দুটা ৰো আছে, এই দুটা ৰো আছে আৰু কলম কেইটা আছে 1 2 3, অৰ্থাৎ ইয়াৰ অৰ্ডাৰটো হৈছে 2 by 3, দুটা ৰো 1 2 3 1 2 3, গতিকে আমাৰ তিনিটা কলম আছে, গতিকে ইয়াৰ অৰ্ডাৰটো হৈছে 2 by 3। এতিয়া আমি মেট্ৰিক্সকেইটা যোগ কৰিবলৈ হ'লে আমি কি কৰোঁ, আমাৰ মেট্ৰিক্স যোগ কৰিবলৈ হ'লে ফাৰ্ষ্ট কি হয়, ফাৰ্ষ্ট এলিমেণ্টটো ফাৰ্ষ্টৰ লগত যোগ হয়, এই এলিমেণ্টটো ইয়াৰ লগত যোগ হ'ব, এই এলিমেণ্টটো ইয়াৰ লগত যোগ হ'ব, কিন্তু আমাৰ লাষ্টৰ এলিমেণ্টটো থাকি যাব। গতিকে এনেকুৱা ক্ষেত্ৰত মানে কি হয়, A plus B is not defined। যদি মেট্ৰিক্স দুটা যোগ কৰিবলৈ দিয়ে আৰু মেট্ৰিক্সকেইটাৰ যদি অৰ্ডাৰকেইটা যদি বেলেগ বেলেগ হয়, সাপোজ ফাৰ্ষ্টত 2 by 2 আছে, ছেকেণ্ডত 2 by 3 আছে, দুইটা অৰ্ডাৰ বেলেগ বেলেগ আছে, গতিকে এনে ক্ষেত্ৰত আমাৰ কি হয়, মেট্ৰিক্সকেইটা আমাৰ যোগ কৰিব নোৱাৰে। আৰু এনে ক্ষেত্ৰত আমি কি বুলি কওঁ, A plus B is not defined, অৰ্থাৎ এইটো বস্তু আমাৰ ডিফাইন কৰিব নোৱাৰি। এইটো হৈছে আমাৰ মেট্ৰিক্স এডিশ্যনৰ মেইন কণ্ডিশ্যন। নেক্সট টপিকটো হৈছে আজি কি, সেইটো হৈছে মাল্টিপ্লিকেশ্যন অফ মেট্ৰিক্স বাই স্কেলাৰ। অৰ্থাৎ মেট্ৰিক্স এটাক যদি আমি কিবা এটা সংখ্যাই যদি মাল্টিপ্লাই কৰোঁ, কেনেকৈ মাল্টিপ্লাই কৰে। আমাৰ ডেফিনেশ্যন মই লিখি দিছোঁ, অলৰেডি কিতাপত যেনেকৈ আছে, ইফ A equals to Aij M/N is a matrix and K is a scalar। এটা মেট্ৰিক্স লৈছোঁ M/N অৰ্ডাৰ আৰু এটা K এটা স্কেলাৰ quantity, then K is another matrix which is obtained by multiplying each element of A by scalar K। অৰ্থাৎ আমি যদি এটা মেট্ৰিক্স যদি কিবা এটা নাম্বাৰ হওক বা কিবা এটা সংখ্যা যদি আমি মাল্টিপ্লাই কৰিবলগীয়া হয়, তেন্তে আমি কি কৰোঁ, মেট্ৰিক্সটোৰ প্ৰতিটো এলিমেণ্টক আমি সেই সংখ্যাটো মাল্টিপ্লাই কৰিব লাগিব। ফৰ এক্সাম্পল সাপোজ A equals to এটা মেট্ৰিক্স আছে 1 2 3 4 5 6 0 7 -1। তো ইয়াক যদি আমি ওলাব লাগে, সাপোজ A মেট্ৰিক্সটোক আমি K মাল্টিপ্লাই কৰিব লাগে, বা সাপোজ এনে K নহয় যদি আমাৰ 7 এ মাল্টিপ্লাই কৰিব লাগে। এতিয়া 7 এ যদি মাল্টিপ্লাই কৰিব লাগে, 7 এ ইয়াতো লিখি ল'ব লাগিব, 1 2 3 4 5 6 0 7 -1। তো এতিয়া আমি কি কৰোঁ, ইয়াত আমি এই 7 সংখ্যাটোৱে মেট্ৰিক্সৰ ভিতৰৰ গোটেইকেইটা এলিমেণ্টক আমি মাল্টিপ্লাই কৰিব লাগিব, অৰ্থাৎ 7 × 1 is 7,
7 to 2 is it 14 7 to 3 is it 21 7 4 is it 28 7 5 is it 35 7 6 is it 42 7 0 0 7 7 14 and 7 1 minus 1 minus 7 so আমি গতিকে দেখিলো ইয়াত মেট্ৰিক্সটো যে মাল্টিপ্লাই কৰিছো কিবা এটা যদি আমি স্কেলাৰ নামে যদি মাল্টিপ্লাই কৰো তেন্তে মেট্ৰিক্সটো কি হয় প্ৰতিটো সংখ্যাকে আমাক কিহে মাল্টিপ্লাই কৰিব লাগিব স্কেলাৰটো আমি মাল্টিপ্লাই কৰিব লাগিব এইটো হৈছে আমাৰ মেট্ৰিক্স মাল্টিপ্লিকেশ্যন অৰ্থাৎ মেট্ৰিক্স মাল্টিপ্লিকেশ্যন বাই স্কেলাৰ অৰ্থাৎ মেট্ৰিক্স এটাক আমি কিবা এটা স্কেলাৰ মাল্টিপ্লাই কৰিবলৈ হ'লে সেই অংকতে গোটেই সংখ্যাকে আমি এলিমেণ্টবিলাককে আমি মাল্টিপ্লাই কৰিব লাগিব এইটো হৈছে আমাৰ মাল্টিপ্লিকেশ্যন অফ মেট্ৰিক্স বাই স্কেলাৰ আজি নেক্সট টপিকটো হৈছে নেগেটিভ অফ এ মেট্ৰিক্স অৰ্থাৎ মেট্ৰিক্স এটা নেগেটিভ কি বস্তু হয় আমি ডিফাইন বুলি কৰিছো কিতাপত প্ৰথমতে নেগেটিভ অফ মেট্ৰিক্স এটা নেগেটিভ অফ এ মেট্ৰিক্স এ ইজ ডিফাইন্ড বাই মাইনাছ এ অৰ্থাৎ এটা মেট্ৰিক্সক যদি আমি -1 এ মাল্টিপ্লাই কৰি দিওঁ তেতিয়াহ'লে এই মেট্ৰিক্সটো নেগেটিভ আমাৰ ওলাই যায় অৰ্থাৎ এটা মেট্ৰিক্স আমাৰ এ ইয়াত আমি নেগেটিভ চিহ্ন লগাই দিছো গতিকে -1 টো আমি কমন লৈ ল'ব পাৰোঁ ইয়াত এ -1 বি বুলি লিখিব পাৰোঁ এইটো হৈছে আমাৰ নেগেটিভ অফ মেট্ৰিক্স ফৰ এক্সাম্পল এ যেনিবা 1 2 3 4 এটা মেট্ৰিক্স লৈ লৈছো 2 by 2 মেট্ৰিক্স ইয়াৰ অৰ্ডাৰ 2 by 2 কি কান 2 by 2 ৰ দুটা কলম দুটা তো এই মেট্ৰিক্সটোৰ ক্ষেত্ৰত আমাৰ নেগেটিভটো লাভ লাগে নেগেটিভটো আমাৰ কি হ'ব therefore নেগেটিভ of a equals to ইয়াক আমি -1 এ মাল্টিপ্লাই কৰি লৈ যাব 1 2 3 4 তো -1 এ আমাৰ মাল্টিপ্লাই কৰি দিয়ে -1 এ মাল্টিপ্লাই কৰি কি হ'ব সব যিবিলাক এলিমেন্ট আছে মেট্ৰিক্সটোৰ সবকে -1 এ মাল্টিপ্লাই হ'ব অৰ্থাৎ -1 to 1 -1 -2 -3 -4 এইটো হৈছে এই যিটো মেট্ৰিক্স পালো এই মেট্ৰিক্সটো হৈছে আমাৰ নেগেটিভ অফ দা মেট্ৰিক্স এ এইটো হৈছে আমাৰ নেগেটিভ অফ এ মেট্ৰিক্স নেক্সট আমাৰ ডিফাৰেন্স অফ মেট্ৰিক্সেছ অৰ্থাৎ ডিফাৰেন্স অফ মেট্ৰিক্স কোড আমাৰ এটা কথা আমি ধ্যান দিব লাগিব কথাটো হৈছে কি মেট্ৰিক্স এডিশ্যনত আমি যিটো কণ্ডিশ্যন ফলো কৰিছিলোঁ সেইটো আমি ইয়াত ফলো কৰিব লাগিব সেই কণ্ডিশ্যনটো হৈছে কি দুটা মেট্ৰিক্স যদি আমি ডিফাৰেন্স ল'বলৈ হ'লে মেট্ৰিক্সকেইটা অৰ্ডাৰটো আমাৰ ছেম হ'ব লাগিব এডিশ্যনতো একেটা আছিলে কণ্ডিশ্যন ইয়াতো এই ছেম কণ্ডিশ্যন আমাৰ ফলো হ'ব এইটো হৈছে ডিফাৰেন্সৰ কাৰণে মেইন কণ্ডিশ্যন এটা আমাৰ নেক্সট টপিকটো হৈছে মেট্ৰিক্সৰ এডিশ্যনৰ ল তো আমি এইকেইটা বেছি ডিটেইলছ ডাইৰেক্ট আমি জানি ল'ব আগতে আমি লবিলাক পাইছোঁ যিহেতু এডিশ্যনৰ লবিলাক গতিকে ইয়াতো আমাৰ ছেম ফলো হ'ব মেট্ৰিক্সৰ ক্ষেত্ৰত তো ফাৰ্ষ্ট আমাৰ যিটো প্ৰপাৰ্টি আছে ল আছে এইটো হৈছে কমিউটেটিভ ল কমিউটেটিভ চিম্পল ল a plus b equals to b plus a অৰ্থাৎ দুটা মেট্ৰিক্স যদি আমি অগা পাছাকে প্লাছ কৰোঁ a plus b কৰিলে যিটো লাভ হ'ব b plus a কৰিলে আমাৰ ছেম লাভ সেইটো চিম্পল মেট্ৰিক্স মেট্ৰিক্সৰ আমাৰ প্ৰপাৰ্টি নেক্সট এছ'চিয়েটিভ লটো আমাৰ ছেম ইয়াত এটা বেছিকৈ লাগিব এছ'চিয়েট হ'বলে a plus b plus c equals to আমাৰ কি হ'ব ফাৰ্ষ্ট অৰ্ডাৰ ডেৰিভেটিভ এটা আহিব তো সিম্পল আমাৰ প্ৰপাৰ্টি আগতে পাইছিলোঁ ক্লাছ 9 10 চবতে পাই আহিছোঁ গতিকে আপুনি ইমান ডিটেইলছ জানিব লাগে গতিকে সিম্পল আমি প্ৰপাৰ্টি ভেৰিফাই কৰিব লাগে আমি কৰি দিম এক্সিষ্টেন্স অফ আইডেন্টিটি মানে কি a plus 0 equals to 0 plus a equals to আমাৰ a তাৰমানে কি 0 লগত যদি আমি মেট্ৰিক্স 0 মেট্ৰিক্সৰ লগত যদি a মেট্ৰিক্স আমি প্লাছ কৰোঁ তেন্তে আমাৰ সদায় কি মেট্ৰিক্সটো হ'লে সো ইয়াত কি বুলি কোৱা হয় 0 is the additive identity of the matrix A নেক্সট আমাৰ আহিলে লাষ্টটো হৈছে the existence of additive inverse অৰ্থাৎ আমি কি a plus minus a equals to minus a plus a equals to 0 অৰ্থাৎ a লগত যদি নেগেটিভ আমি প্লাছ কৰোঁ और माइनस a যদি a লগত প্লাছ কৰোঁ আমাৰ আলটিমেটলি 0 ওলায় আৰু এই ক্ষেত্ৰত আমাৰ কি বুলি কোৱা হয় minus a is called the additive inverse of the matrix A or negative a minus a is called the negative of a এইটো হৈছে আমাৰ সিম্পল চাৰিটা ল আছে এইটা আমি ডিটেইলছ আমি নাযাওঁ কাৰণ আমি অলৰেডি এইবিলাক আগতে পাই আহিছোঁ গতিকে আমি নেক্সট আমি যে কুৱেশ্যন সলভ কৰিবলৈ ষ্টাৰ্ট কৰিম আশা ৰাখিছোঁ আজি এই এপিছ'ডৰ অংকখিনি আপোনালোকে ভাল পালে মেথছখিনি ভাল পালে মেট্ৰিক্সখিনি বুজিব পাৰিছে এডিশ্যনটো কেনেকৈ কৰে কি কৰে আৰু প্ৰপাৰ্টিখিনি হয়তো বুজি পাইছে যদি কিবা প্ৰব্লেম থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব মই পুনৰ আপোনালোকক এইখিনি বুজাবলৈ চেষ্টা কৰিম যদিহে বুজি নাপায় আৰু লগতে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰতি ঘৰ মানুহতে এই ভিডিঅ'টো পায়গৈ যাতে অসমৰ ল'ৰা ছোৱালীয়ে মেথছৰ টিউশ্যন নললেও হয় যাতে ঘৰতে যাতে ভিডিঅ' চাই পিনি ইউটিউবত ভিডিঅ' চাই পিনিয়ে যাতে মেথছত 100 ভিতৰত 100 পাব পাৰে আশা ৰাখিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব লগতে চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যাতে বেলেগৰো অলপ সুবিধা হয় থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ